মৰ্নিং আশা কৰোঁ আপোনালোকৰ ওচৰলৈকে মই বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে মোক মৰম দিব। আপোনালোকে চাওক, মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বস্তু আছে আৰু জিম দাদাহঁতৰ ইয়াতে জিম চেণ্টাৰ আছে। জিম চেণ্টাৰটো মই দেখাম আপোনালোকক। এইটো লোকেল জিম হয়, মানে কি ঘৰতে মাৰে। আৰু আপোনালোকক মই দেখাই আছোঁ লোকেল জিম কেনেকৈ মাৰে আৰু মানে কি বস্তু আছে লোকেল জিমৰ বস্তুখিনি মই আপোনালোকক দেখাইছোঁ। এইটো ঠাই বুলি কয়, ঠাই। ইয়াত বহি পেলাই মাৰিব পাৰে। এইটো আপোনালোকে বহি পেলাই মাৰিব পাৰিব। আৰু মই আপোনালোকক আৰু দেখাই আছোঁ, এইটো চিলিং, সেইয়া ওপৰত মাৰিব পাৰে। এইটো চিলিং বুলি কয়। আৰু মই আপোনালোকক ওপৰৰ পৰা মই দেখাই দি আছোঁ, গোটেইটো চাই থাকিব। তো এইটো চিলিং, এইটো চিলিং মাৰিব পাৰে। তো আৰু মই দেখাই আছোঁ ইয়াতে আৰু চিষ্টেমত মাৰিব পাৰে আপোনাৰ। তো বাইচেপো মাৰিব পাৰে, ট্ৰাইচেপো মাৰিব পাৰে। মানে কি যেনেকুৱা মাৰে আপুনি ছিক্স পেকো বনাব পাৰে ইয়াতে। এয়া বহুত ধুনীয়া হয়। ইয়াতে গপচ কৰি বান্ধি লৈছে, দাদাই বনাই লৈছে। আৰু মই আপোনালোকক দেখাই আছোঁ আৰু এটা ইয়াত কি আছে ভিতৰত মই আপোনালোকক দেখাই আছোঁ। ইয়াৰ ভিতৰত দাদাই কি বনাই লৈছে মই আপোনালোকক দেখাম। চাওক, এইটো চাওক ডাম্বেল, এইটো ডাম্বেল। তো মই আপোনালোকক সম্পূৰ্ণ বস্তু দেখাই আছোঁ। মই বস্তুখিনি দেখাইছোঁ, আপোনালোকে চাওক। এইটো ডাম্বেল, তো এইটো ডাম্বেল, তো এইটো ডাম্বেল। এইটো ঘৰত বনাইছে, এইটো ঘৰত বনাইছে, তো এইটো ঘৰত বনাইছে। আৰু এইটো হৈছে ব্ৰেঞ্চি, এইটো ঘৰত বনাইছে। তো ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে। আৰু এইটো টানাটো ওপৰৰ পৰা বনাইছে। এইটো চাওক আপোনালোকে, এইটো কিহেৰে বনাইছে চাওক আপোনালোকে। মই দেখাই আছোঁ আপোনালোকক। এইটো বাঁহ হয় দেই, এইটো বাঁহ বান্ধি ওপৰত শিৰকলিৰ নিচিনা লগাই এই কি চিষ্টেমত বনাইছে বস্তুটো চাওক আপোনালোকে। এইখিনিৰে মানে কি বডিটো ইস্তেমাল কৰে। মানে বহুত দাদাজন নাই অহা, কিন্তু আপোনালোকক মই দেখালোঁ এদিন দাদাজনক। মই আপোনালোকক এতিয়া অলপ মাৰি দেখাম, আপোনালোকে চাব। চ' যদি বডিটো ভাল লাগিছে তো লাইক কৰি দিব। চ' মই এতিয়া অলপ মাৰিখিনি আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। চ' এয়াই মই ভাবি আছোঁ মাৰিম বুলি। তো মাৰি আছোঁ আজি প্ৰায় 1 মাহ হৈছে। আৰু মানে কি ভিডিঅ'টো বনাব পৰা নাই, সেইকাৰণে মই কাৰ্ডটো বনাই লওঁ বুলি। আৰু সেইটো কাৰণে মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই মাৰিম কি ট্ৰাইচেপ, এইটো ট্ৰাইচেপ। তো মোৰ ট্ৰাইচেপ নাই, বাইচেপটো অলপ আছে। আৰু তো পেকো নাই, ইয়াৰ পেক চ' মই এতিয়া আপোনালোকক দেখাম যে এইটো কি মাৰি দেখাম, ট্ৰাইচেপ মাৰি দেখাই আছোঁ। এতিয়া মই ৰেডি, 1 2 3 মই এতিয়া ট্ৰাইচেপ মাৰি দেখাই আছোঁ। চ' এনেকৈ ল'লোঁ আৰু এনেকৈ লৈ এনেকৈ মাৰিলোঁ। কমপ্লিট 15 বাৰ মাৰিলোঁ এইটো চাইড। আৰু এতিয়া মই লেফ্ট ছাইডৰ হাতটো দি মাৰিম। মাৰিলোঁ ট্ৰাইচেপ। আৰু মই এতিয়া কি মাৰিম, বাইচেপ কেনেকুৱা মাৰে আপোনালোকক মই দেখাই আছোঁ। এতিয়া বাইচেপ মই মাৰিম। মই এতিয়া চাইড কৰিলোঁ। মই এতিয়া বাইচেপ এতিয়া মই
মাৰিম চাই থাকিব 1 2 3 পাইছে বাইচেপ মাৰি দেখালোঁ এতিয়া আপোনালোকক যদি ভাল লাগে লাইক কৰিব চ' মই চলাটো নুখুলোঁ দে চ' মই খুলি মেলি আছোঁ এতিয়া নুখুলোঁ পিছতকৈ মই আপোনালোকক দেখাম তো বৰষুণ বহুত পৰি আছে সেইকাৰণে মানে কি ভিডিঅ' বনাব পৰা নাই আৰু যেতিয়াই যাওঁ তেতিয়াই বৰষুণ য'তেই যাব পাৰি ত'তেই বৰষুণ কি কৰিম ঘৰৰ ভিতৰতে আছোঁ আৰু সেইকাৰণে কি কৰিম একে মাৰোঁ আৰু একে ইয়াৰে ভিডিঅ' বনাম বুলি মই চব এইটোকৈ বাইছোঁ তো মই আপোনালোকক দেখাই আছোঁ এইটো মোৰ ছিক্স চব ইমান ছিক্স নাই চব ইমান ছিক্স নাই বাৰু তো মই আপোনালোকক তো দাদাই আপোনালোকক কৈছিলোঁ মই দাদাক দেখাম বুলি চ' দাদাই এতিয়া আহি পালে দাদাই দাদাই মাৰি আছে এতিয়া দাদাই দুটামান কথা ক'ব চ' এইবিলাক বস্তু ক'ৰ পৰা আনিলে কেনেকুৱা কি কৰিলে চ' সেইবিলাক ক'ব এতিয়া সেই দাদাই চ' চল্ডাৰ মাৰি আছে মই আপোনালোকক চল্ডাৰ মাৰি দেখুৱাম বুলি কৈছিলে ইয়াতে চাওক দাদাই মাৰি আছে মই নামাৰিলে হ'ব এতিয়া দাদাই মাৰি আছে চাই থাকক এতিয়া আৰু দাদাই 2-এষাৰমান ক'ব এতিয়া এইখিনি বস্তু কেনেকৈ কি কৰিব নে কি অনুভৱ কৰিলে এইবিলাক কৰিম বুলি ঘৰতে এতিয়া দাদাই 2-এষাৰ কথা ক'ব কি ক'ম কওক এতিয়া কেনেকৈ আপুনি মানে কি এইবিলাক ভাবিলে যে কেনেকৈ বনালোঁ আৰু কেনেকৈ কি কৰি আনিলে কেনেকৈ বনাম বুলি ক'লে ভুল হ'ব আচলতে নৰ্মেলি ফিট থকাৰ কাৰণে আমাৰ ইমানখিনি বস্তুৰ প্ৰয়োজন নহয় এনেইতো আমাৰ ৰানিংটো থাকেই মৰ্ণিং ৱাকটো থাকে তাৰপিছত মৰ্ণিং ৰানিং জগিং সেইবিলাকতো নৰ্মেলি থাকেই তাৰোপৰি অকণমান ফিজিকেলি বেছি নিজকে অকণমান হেল্থি কৰিবলৈ হ'লে অকণমান ৱৰ্কআউট কৰিব লাগে চ' সেইটো কাৰণে 2-এটা বস্তু হৈছে আৰু 2-এটা বস্তু নিজেও বনাইছোঁ দুটামান তেনেকৈ আমি এতিয়া ধৰি লওক চল্ডাৰৰ কাৰণে ডাম্বেল প্ৰেছ কৰিলেও হয় তাৰপিছত আপোনাৰ ট্ৰাইচেপৰ কাৰণে এইবিলাক চব কিছুমান যিমানখিনি পাৰোঁ সেইখিনি মানে নিজেই ঘৰতে বনাই লৈছোঁ জাষ্ট এটা মানে জাষ্ট হেল্থি থকাৰ কাৰণে আমি প্ৰফেশ্যনেলি এইটো নহয় যিহেতু প্ৰফেশ্যনেলি কৰে সেইটোতো তেওঁলোকে কৰি জানে আমি জাষ্ট অকণমান ফিট থকাৰ কাৰণে আমি এইখিনি কৰি আছোঁ আৰু ইমানেই কথা আপোনালোককো কৈছোঁ থাকক সুস্থ থাকক ভালে থাকক সেইটোৱেই কামনা কৰোঁ নিজৰ ফিজিকেলৰ ওপৰত অকণমান গুৰুত্ব দিয়ক সুস্থ থাকক বাছ ইমানেই আৰু চ' যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে চ' দাদাৰ বডিটো কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব